নমস্কাৰ আজিৰ ঘটনাটো লিখিছে লখিমপুৰৰ পৰা কৃষ্ণমণি লাহনে কৃষ্ণমণি লাহনৰ এই ঘটনাটো বিৱৰি কোৱাৰ আগতে মই আপোনালোকক কওঁ যে আপোনালোকৰ যদি কাৰোবাৰ এনে অভিজ্ঞতা হৈছে এনে ঘটনা সন্মুখীন হৈছে তেন্তে মোলৈ আপোনালোকে মোৰ ফেসবুক মেসেঞ্জাৰত লিখিব পাৰে বলক তেন্তে কৃষ্ণমণি লাহনৰ ঘটনাটোৰ ফালে আগবাঢ়ো আৰু এই ঘটনাটো হৈছে 2010 চনৰ ঘটনা কৃষ্ণমণিয়ে তেতিয়া লখিমপুৰৰ কোনোবা এখন প্ৰাইভেট স্কুলত টিচাৰ কৰি আছিল হাত খৰচৰ বাবে কৃষ্ণমণিয়ে প্ৰাইভেটকে টিউচনো কৰিছিল আৰু তেওঁ তিনিজনী লগৰ বান্ধৱীৰ সৈতে এটা ভাড়া ৰুমতে আছিল সেই স্কুলৰে এগৰাকী ষ্টুডেণ্টক টিউচন কৰিবলৈ তেওঁ অভিভাৱকে মাতিলে কথা বতৰা পতা হ'ল যে ষ্টুডেণ্ট গৰাকীক টিউচন কৰিব লাগে বুলি আৰু কৃষ্ণমণিয়ে ক'লে ঠিক আছে তেন্তে মই যাম নেক্সট মানডেৰ পৰা আপোনালোকৰ ঘৰত টিউচন কৰিবলৈ ছোৱালীজনীক বুলি ক'লে যিহেতু ঠাণ্ডা দিনৰ কথা 4টা বজাৰ পৰা 5টা বজালৈকে মই টিউচন কৰিম দিয়ক বুলি ক'লে এতিয়া কৃষ্ণমণিয়ে নেক্সট মানডে টিউচন কৰিব গৈছে আৰু যেহেতু তাই সেই ষ্টুডেণ্ট গৰাকীৰ ঘৰটো চিনি নাপায় সেই কাৰণে ষ্টুডেণ্ট গৰাকীৰ মাকে ৰাস্তাত আহি ৰখি আছে যে কৃষ্ণমণিক আগবঢ়াই নিবৰ কাৰণে তাৰ পিছতে কৃষ্ণমণি গৈ পালেগে আৰু মাকে আগবঢ়াই নিলে আৰু ষ্টুডেণ্ট গৰাকী ঘৰটো হৈছে লখিমপুৰৰ কোনোবা এটা জেগাত তেওঁ নামটো উল্লেখ কৰা নাই যেহেতু গ্ৰাউণ্ড ফ্ল'ৰত ভাড়া দিয়া আছে আৰু ফাৰ্ষ্ট ফ্ল'ৰটো বন্ধ আছে আৰু ছেকেণ্ড ফ্ল'ৰটোত সিহঁতি থাকে তাৰ পিছতে ফাৰ্ষ্ট দিনাখন টিউচন কৰিলে টিউচন কৰি মেলি ষ্টুডেণ্ট গৰাকীৰ মাকে তলত আগবঢ়াই থৈ গ'লি কৃষ্ণমণিক তেতিয়া প্ৰথম দিনাখনি আৰু ছেকেণ্ড দিনাখনিও কৃষ্ণমণিক মাকে তলত আগবঢ়াই থৈ গৈছেহি আৰু এনেকৈ কেইদিনমান গৈ আছিলে আগবঢ়াই থৈ যায়হি আৰু এদিনাখনি কৃষ্ণমণিয়ে ক'লে যে আণ্টি কিয়নো আগবঢ়াবলৈকে আপুনি সদায় সদায় মই পাৰিম যাবলৈ বুলি ক'লে ষ্টুডেণ্ট গৰাকী মাকে ক'লে ঠিক আছে পাৰিবা যদি যোৱা তেতিয়া মোৰ কাম আছে বুলি কৈ এনেকৈ কামত লাগিলগৈ আৰু সেইদিনাখনি কি হৈছে কৃষ্ণমণিয়ে তাই যেতিয়া ফাৰ্ষ্ট ফ্ল'ৰ যিখন চিৰিখনত ভৰি দিওঁতে কৃষ্ণমণিয়ে এনেকৈ আহি আছে আৰু কৃষ্ণমণিয়ে কিবা এটা যেন অনুভৱ কৰিছে তাই যেন তাই হাতত ধৰি এনেকৈ আঙুলিটো ধৰি কোনোবাই যেন সৰু ছোৱালী এজনীয়ে এনেকৈ খোজকাঢ়ি আহিছে তাই কৃষ্ণমণিৰ তেনেকুৱা এটা অনুভৱ হ'ল আহি পালেহি তাই গ্ৰাউণ্ড ফ্ল'ৰ পালেহি আহি তাই অনুভৱ হৈছে আৰু তাইৰ লগত যে কিবা এটা ঘটিছে বুলি কিন্তু তাই সেইটো সময়ত বোলে বহুত এটা মানে এটা চেঁচা নিচিনা এটা অনুভৱ কৰিছে কিন্তু ঠাণ্ডা নহয় যিটো চেঁচা আৰু ঠাণ্ডা দিনো আছিলে কিন্তু ঠাণ্ডা দিন থাকিলেও তো সেইটো ঠাণ্ডা আৰু যিটো সেইটো ঠাণ্ডা বেলেগ হয় মানে ঠাণ্ডা দিনৰ ঠাণ্ডাটো আৰু সেইটো ঠাণ্ডাটো এটা বেলেগ বুলি কৈছে আৰু কৃষ্ণমণি আহি যেতিয়া ৰুম পালেহি তো আহি লগৰ ছোৱালীকেইজনী কৈছে তো এনেকুৱা ঘটনা মানে মই এনেকুৱা এটা অনুভৱ কৰিলোঁ বুলি ক'লে তেতিয়া লগৰকেইজনীয়ে ক'লে যে একো নাই দে তই চাগে কিবা এটা এনেকৈ চাগে তই অকলে আহিলি কাৰণে কিবা এটা এনেকৈ তোৰ অনুভৱ হ'ল বুলি এনেকৈ বুলি কৈ থ'লে আৰু লগৰকেইজনীয়ে তো সেইদিনাখনি গ'ল আৰু তাৰ ছেকেণ্ড দিনা যেতিয়া আকৌ টিউচন কৰিব গ'ল কৃষ্ণমণিয়ে তো তেতিয়া মাকে আকৌ কৈছিলে যে মই তোমাক আগবঢ়াই থৈ আহিমগৈ বুলি এনেকৈ ক'লে তাৰপৰা কৃষ্ণমণিয়ে তেতিয়াও ক'লে যে নালাগে আণ্টি যাবলৈ মই পাৰিম বুলি কৃষ্ণমণিয়ে আকৌ তেনেকৈ আহিলে আৰু সেইদিনাখনি কি হৈছে কৃষ্ণমণিয়ে যেতিয়া যিহেতু ঠাণ্ডা দিন এনেকৈ মানে চুৱেটাৰ মানে এনেকৈ কৰি পেলাই হাতখন যিহেতু তেতিয়া দীঘল চুৱেটাৰ ওলাইছিলে বোলে দীঘল চুৱেটাৰ ভিতৰত এনেকৈ হাতখন ভৰাই আহিছে আৰু তেতিয়াও যেন কৃষ্ণমণিয়ে অনুভৱ কৰিছে তাই যেন দীঘল চুৱেটাৰটোত কোনোবাই এনেকুৱা ছাইডত মানে এনেকৈ যেন টানি পেলাই যেন তাইৰ লগত খোজকাঢ়ি আহিছে এনেকুৱা এটা অনুভৱ হ'ল আৰু তেতিয়াও মানে তাই মানে অলপ ঠাণ্ডা কিবা এটা মানে অনুভৱ কৰিছে আৰু কৃষ্ণমণিয়ে আহি সেইদিনাখনিও তাই লগৰকেইজনীক কৈছেহি যে এনেকুৱা হৈছে বুলি কৃষ্ণমণিয়ে আহি লগৰকেইজনীক ক'লেহি আৰু তাৰ পিছদিনাখনিও কৃষ্ণমণিয়ে যেতিয়া বহুত সাহসত টিউচন কৰিব গৈছে আৰু টিউচন কৰি যেতিয়া উভতি আহিছে তাই সেইদিনাখনিও অকলে নামি আহিছে আৰু যেতিয়া ষ্টেপত ভৰি দিছে আৰু ভৰি দিওঁতে তাই সেই একে অনুভৱ তাই আঙুলি যেন কোনোবাই এনেকৈ ধৰি পেলাই খোজকাঢ়ি আহিছে আৰু তাই যেতিয়া লাষ্ট ষ্টেপটোত পাইছেহি বহুত সাহসত তাই ওপৰলৈ এনেকৈ ঘূৰি চাইছে আৰু ঘূৰি চাই দেখিছে যে এজনী সৰু ছোৱালী প্ৰায় 7-8 বছৰমান এজনী সৰু ছোৱালীয়ে তাই ফালে চাই খুব ধুনীয়াকৈ হাঁহি পেলাই ৰৈ আছে আৰু তাই সেইটো দৃশ্য দেখাৰ পিছত আৰু পিছলৈ উভতি চাব নোৱাৰিলে তাই ইমান জোৰছে আহি এখন ৰিক্সাত উঠিলে আৰু ৰিক্সাত উঠিয়ে আহি একেচাতে আহি তাই ৰুম পালেহি আৰু ৰুমত আহি
লগৰকেইজনীক কৈছে যে এনেকুৱা ঘটনা আৰু সেইদিন ধৰি কৃষ্ণামণিয়ে তাত আৰু টিউশ্যন কৰিবলৈ যোৱা নাছিলে আৰু পিছত মাক দেউতাকক ক'লে এনেকুৱা ঘটনা হৈছে ছোৱালীৰ মাক বাপেকে এইটো এটা সাধাৰণভাৱে ধৰি থ'লে কাৰণ আগতো তেওঁলোকৰ লগত এনেকুৱা ঘটনা ঘটিছে মানে আৰু যোনে ছোৱালীজনী টিউশ্যন কৰিবলৈ যায় প্ৰায় এনেকৈ হয় পিছত কৃষ্ণামণিয়ে সুধি গম পাইছে যে ওচৰৰ মানুহক সুধি গম পাইছে সেই ৰুমটোত এহাল দম্পতী আৰু এজনী সৰু ছোৱালী ভাড়া লৈ আছিলে আৰু সেই ৰুমটোতে সেই ছোৱালীজনী কিবা এটা কাৰণত ঢুকাই গ'ল আৰু সেই তেতিয়াৰ পৰা সেই ছোৱালীজনীক প্ৰায় অহা যোৱা কৰা মানুহে লগ পায় কিন্তু কোনো অপকাৰ নকৰে ছোৱালীজনীয়ে আৰু কৃষ্ণামণি লাহনৰ এই ভৌতিক অভিজ্ঞতা শুনি আপোনালোকৰ কেনে লাগিল আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰো যদি কাৰোবাৰ এনে অভিজ্ঞতা হৈছে তেন্তে মোলৈ মোৰ ফেচবুক মেছেঞ্জাৰত লিখিব পাৰে মই আপোনালোকৰ এই অভিজ্ঞতা নিশ্চয় শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম তেন্তে আজিৰ ভিডিঅ'টোৰ পৰা মই প্ৰস্তুতিয়ে বিদায় লৈছোঁ সকলো ভালে থাকক কুশলে থাকক আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই